আর বন্ধু-বান্ধৱীসকল আপোনালোকক নতুন এখন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম গোটৰ মহিলাসকলৰ কাৰণে কিন্তু আৰু এটা ভাল খবৰ। 2023 চনৰ দৰে 2024 চনতো অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্টাৰ কৰিব লাগিব আৰু গছ-গছনি লগাব লাগিব। তো আজি জনাম যে অমৃত বৃক্ষ আন্দোলন 2024 কাৰণে কেনেকৈ আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনত বা ল্যাপটপত বা কম্পিউটাৰত আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে। প্ৰথমৰ পৰা একেবাৰে ভিডিঅ'টো শেষলৈ চাই থাকিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। প্ৰথমতে আপোনালোকৰ এনেকুৱা এখন পেজত আহিব। তো পেজটোত কেনেকৈ আহিব, আপোনালোকে যদি ল্যাপটপত কৰিছে, ল্যাপটপত হ'লে আপোনালোকে কি কৰিব, প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰৰ সাৰ্চ বাৰত লিখিব অমৃত বৃক্ষ আন্দোলন 2024 মাৰাৰ পিছত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ওপৰত দেখা পাব অমৃত বৃক্ষ আন্দোলন 2024 আৰু ইয়াতে আপোনালোকে দেখা পাব ৰেজিষ্ট্ৰেশ্যন সেলফ হেল্প গ্ৰুপ ইয়াতে দেখা পাই আছে PNRD, তাৰপিছত বেছিক ইনফৰমেশ্যন, তাৰপিছত এড্ৰেছ, তাৰপিছত আপোনাৰ আইডেন্টি ইনফৰমেশ্যন। তো আপোনালোকে ইয়াতে দেখা পাই আছে প্ৰথমতে আপোনালোকে কেটাগৰী দেখা পাই আছে। আপোনাৰ কেটাগৰীটো আপোনালোকে কি কৰিব, ৰুৰেল হয় না আৰবান হয়, মানে আপোনালোকে চহৰত থাকে না গাঁৱত থাকে। যদি আপোনালোকে গাঁৱত থাকে তেতিয়াহ'লে সেলফ হেল্প গ্ৰুপ ৰুৰেল লিখিব, সিলেক্ট কৰিব। আৰু যদি চহৰত থাকে তেতিয়াহ'লে সেলফ হেল্প গ্ৰুপ আৰবান লিখিব। তো আমি যেহেতু গাঁৱলীয়া মানুহ, আপোনালোকে বেছিভাগ গাঁৱলীয়াই হয়, তো আপোনালোকে কি কৰিব, ৰুৰেলটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে নেম অফ দ্য সেলফ হেল্প গ্ৰুপ, আপোনালোকৰ যিটো সেলফ হেল্প গ্ৰুপৰ নেম আছে সেই নেমটো ইয়াতে লিখিব। তাৰপিছত আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ যিটো আপোনালোকৰ ID নম্বৰ আছে সেই ID নম্বৰটো ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে বহাব। বহাবৰ পিছত আপোনালোকে কি কৰিব, ফুল নেম অফ সেলফ হেল্প গ্ৰুপ মেম্বাৰ, মানে আপোনাৰ যিজন সদস্য হয় সেই সদস্যজনৰ নাম ইয়াতে হ'ব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে ফাদাৰ্ছ মাদাৰ্ছ বা হাজবেণ্ডৰ নাম ইয়াতে লিখিব। তাৰপিছত ইয়াতে আছে এইজ, মানে আপোনালোকৰ যিজন সদস্য আছে সেই সদস্যজনৰ বয়সটো বৰ্তমান কিমান হৈছে ইয়াতে বহাই দিব। বহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে সিলেক্ট জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰটো ফিমেল হ'ব, যেহেতু মহিলা হয় গোটৰ, তো এই ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে এতিয়া আহিব এড্ৰেছত অহাৰ লগে লগে আপোনালোকে কি কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ব্লকটো ইয়াতে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত ইয়াতে গাঁও পঞ্চায়ত আছে, আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তটো ইয়াতে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ নিজৰ ভিলেজ নেমটো ইয়াতে লিখিব। তাৰপিছত এড্ৰেছটো ইয়াতে লিখিব। লিখাৰ পিছত পোষ্ট অফিচ, যিটো পোষ্ট অফিচ আছে ইয়াতে লিখিব পোষ্ট অফিচৰ নেমটো। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচনৰ নেমটো ইয়াতে লিখিব। আৰু আপোনালোকৰ পিন কোড যি আছে সেই পিন কোডটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ তলত আৰু এইবাৰ দেখা পাব আইডেন্টিটি ইনফৰমেশ্যন। আপোনালোকৰ আইডেন্টিটি ইনফৰমেশ্যনত আপোনালোকে কি কৰিব, ইয়াতে বহুতকেইটা আপোনালোকৰ ID কাৰ্ড দিয়া আছে বা ডকুমেণ্ট দিয়া আছে। আপোনালোকৰ কোনটো ডকুমেণ্ট আপলোড দিব, ইয়াতে প্ৰথমতে আছে আপোনাৰ ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত ফটো আইডেন্টি কাৰ্ড অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্টৰ যিকোনো এটা আইডেন্টি কাৰ্ড, নেৰেংগাৰ জব কাৰ্ড বা ৰেচন কাৰ্ড, পেনশ্যন কাৰ্ড। তো আপোনালোকৰ যিকোনো এটা ইয়াতে যিকোনো এটা থাকিলেই হ'ল। কিষাণ পাছবুক উইথ ফটোগ্ৰাফ, তো আপোনালোকৰ যিটো আছে সেইটো বেছিভাগ আপোনালোকে আধাৰ কাৰ্ডটো দিয়াৰ চেষ্টা কৰিব। আধাৰ কাৰ্ডটো দিলে আপোনাৰ বেলেগ ডকুমেণ্টৰ প্ৰয়োজন নাই। তাৰপিছত আপোনালোকে সেই ডকুমেণ্টটো ইয়াতে PDF নহয় JPG ফৰ্মেটত, JPG ফৰ্মেটত আপোনালোকে ইয়াতে আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকৰ ইয়াতে OTPত ক্লিক কৰি দিব। OTPত ক্লিক কৰি দিলে যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াতে বহাই OTPত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে OTPটো বহাব। বহাৰ পিছত ইয়াতে কেপচাৰ নম্বৰ দি আছে, কেপচাৰ নম্বৰটো বহাই দিব। বহাৰ পিছত ছাবমিট মাৰিব আৰু আপোনালোকৰ এটা ID ওলাব। সেই IDটোৱে হ'ল দি আপোনালোকে পিছত লগ ইন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।